friends, welcome back to my second channel. আজি আপোনালোকৰ মাজত বহুত দিন পিছত আইছো সো মোৰ ভাই লাগি আছে আজি আপোনালোকক দেখাম আমাৰ কম্পিউটাৰ সেন্টাৰ সো ফ্ৰেন্ড ইটো আমি গেটৰ ভিতৰত সোমাই আহিছো আৰু ফ্ৰেন্ডস মাস্কটো ভালকে দিলো নহলে এলাউ নকৰিব আপোনালোকক আজি দেখাম যে কেইটা সেকশন আছে আমাৰ ক্লাছৰ অৰ্থাৎ বহুত কেইটা ভাগ আছে ইয়াতে আগতে 4টা আছিল এতিয়া বৰ্তমান 3টা হৈ আছে কম্পিউটাৰৰ FTNS আৰু ইলেক্ট্ৰিশিয়ান আছে আৰু ফ্যাশন ডিজাইনার আৰু বিউটি পার্লারও আছিল সো এইটো বিউটি পার্লার এতিয়া বন্ধ হৈ গৈছে সো এতিয়া 3টা আছে 3টা সেকশন আপোনালোকক আজি দেখাম তো বলক আমি ওপৰলৈ উঠি যাও 2 নম্বৰ ফ্লোৰত আমি ক্লাস কৰো সো গোটেইটা রুম আছে 2 নম্বৰত আৰু ফ্ৰেন্ডস এইটো যে আপোনালোকে দেখা পাইছে এইটো হল আমাৰ রুম ইয়াতে আগুৱাই গৈ আছো আৰু এইটো অভয়াপুৰীতে হয় এইটো আমাৰ সেন্টাৰ হয় সো এইটো রুমত ভিতৰত সোমাই যাম দেখা পাইছে এইটো হল বেলকনি ইয়াতে আমি আহি ৰেষ্ট লওঁ কেনেকুৱা হয় এই কম্পিউটাৰ সেন্টাৰটো দেখাম আপোনালোকক এইটো হল আমাৰ কম্পিউটাৰ সেন্টাৰ সো এইফালে ক্লাস কৰি আছে ফ্রেন্ডস আপোনালোকে মোৰ ড্ৰেছটো বেলেগ দেখা পাব কাৰণ মই 2-3 দিন মান শুট কৰিছো এইটো ৰুমত কিন্তু এডিট কৰিব পৰা নাই সময় নাছিল আৰু ফ্ৰেন্ডস এইটো যে দেখা পাইছে এইটো হল আমাৰ বাথৰুম তাৰ পিছত ইয়াতে আপোনালোকক দেখাম বেলেগ এটা ৰুম ইয়াতে মেমে আমাৰ ক্লাস কৰে এইটো সো আৰু আপোনালোকক যিমানখিনি পাৰো সিমানখিনি দেখাই দিম ইয়াতে অলপ ক্লাস কৰি আছে টাইপিং কৰি আছে মাইক্ৰসফ্টৱেৰত সো ফ্ৰেন্ড আপোনালোকে যদি ইয়াতে কম্পিউটাৰ FTNS ত এডমিশন লয় তেনেহলে একেবাৰে সম্পূৰ্ণ ফ্ৰী আৰু ইয়াতে আপোনালোকৰ পেইন্টিং ডিজাইনিং যিকোনো মাইক্ৰসফ্টৱেৰ কেনেকে কাম কৰিব পাৰি আৰু কিমান স্পিড টাইপিং কৰিব পাৰি আদি সকলোবিলাক শিকিব পাৰিব সো ফ্ৰেন্ড আপোনালোকক এতিয়া ইলেক্ট্ৰিশিয়ান ৰুমত লৈ আহিছো এইটো দেখা পাইছে ইলেক্ট্ৰনিক সকলো বস্তু আছে ৰবা এইটো লাইটটো দি লও আন্ধাৰ হৈ আছে তেনেকুৱা ধৰণে দেখা পাইছে আপোনালোকৰ ৰুমটো সো ইয়াতে ইলেক্ট্ৰনিক্সৰ সকলো বস্তু তার আছে লাইট আছে তাৰ পিছত ইয়াতে বোৰ্ডছ সকলোবিলাক আছে ইয়াতে আপোনালোকে যদি ইলেক্ট্ৰিশিয়ানত এডমিশন লয় এটো শিকিব পাৰিব সো ইয়াতে আপোনালোকক আৰু এটা ৰুম দেখাই দি আছো সো ফ্ৰেন্ড আপোনালোকৰ ফ্যাশন ডিজাইনাৰ ৰুমটো দেখাই দি আছো সো ইয়াতে ছোৱালী সকলে টেইলাৰ্ছ কাম কৰিব পাৰিব ইয়াতে আমি ইয়াতে ক্লাস কৰে এটা সাইটত আৰু এটা সাইটত প্ৰ্যাকটিক্যাল কৰে টেইলাৰ্ছৰ সো ফ্ৰেন্ড ইখিনি আছিল ভিডিও ইয়াতে মই অকনমান কাম কৰি আছো টাইপিংৰ সো ফ্ৰেন্ড আপোনালোকে নেটৱৰ্ক কেনেকে চলাব আৰু আপোনালোকৰ GST কেনেকে ওলাব আৰু পেইন্টিংৰ মাইক্ৰসফ্টত কেনেকে কাম কৰিব পাৰি এই সকলোবিলাক আপোনালোকে শিকিব পাৰিব FTNS ত হসাকৈ বহুত ধুনীয়া সেন্টাৰ হয় সো গাইস আমাৰ ক্লাস শেষ এতিয়া আমি ঘৰত যাই আছো আৰু এই ফ্ৰেন্ড কেটা ঘৰত যাব না নাই ঘৰত যাব না ইয়াতে থাকিবা যাব সংগীতা ঘৰত যাব না ইয়াতে থাকিবা আৰু এইটো হল আমাৰ ক্লাছৰ এই দুটা আমাৰ ক্লাছৰ টপাৰ আহোঁ দুটা ইয়াতে থাকিব নেকি আমি যাম